ডাঙৰ বস্তুটো মহিলাসকলে ব্যক্তিগত পাৰ্টত কেনেকৈ সুমাই ৰাখিব যিসকল পুৰুষে বেয়াকে কমেন্ট কৰিব তেওঁলোক চৰিত্ৰহীন এইটো হৈছে মহিলাসকলৰ ব্যক্তিগত পাৰ্টত মানে প্ৰাইভেট পাৰ্টত খুমুৱা এটা প্ৰডাক্ট হয় মাহেকীয়া হৈছে নে নাই হোৱা আপোনালোকে একদম ফিল নকৰিব এতিয়াৰ পৰা আপোনালোকে মাহে মাহে পইচা খৰচ কৰি পেট কিনিব নালাগে 10 বছৰলৈকে চিন্তা নাই মহিলাসকলে ব্যক্তিগত পাৰ্টত এই প্ৰডাক্টটো কেনেকৈ খুমাব আজিৰ ভিডিওটো তাৰ ওপৰত লৈ আহিছো এই প্ৰডাক্টটো হৈছে মহিলাসকলৰ ব্যক্তিগত পাৰ্টত খুমুৱা এটা সেফটি প্ৰডাক্ট হয় মহিলাসকলে এই বস্তুটো ব্যক্তিগত পাৰ্টত কেনেকৈ খুমাব এই বস্তু এইটো পজিশনত দি এনেকে টেপ হৈ যাব এনেকে খুমাই যাব আৰু পুৰুষসকলক কৈছো আপোনালোকে বেয়া কমেন্ট নকৰিব এইটো মহিলাসকলৰ এটা উপকৃত ভিডিও হয় আজি ভিডিওটো এই বস্তুটো মই এগেইন কৈ আছো এইটো এটা খুব ধুনিয়া এটা ভাল প্ৰডাক্ট আৰু মহিলাসকলৰ প্ৰাইভেট পাৰ্টত খুমুৱা এটা প্ৰডাক্ট হয় এইটো কো লাজৰ কথা নহয় দে এই বস্তুটো এনেকুৱা কৰি দিলে এনেকে খুমাই যাব এই বস্তুটো দেখিছেনে হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আই এম মৃদুস্মিতা আজিৰ ভিডিওটো কেৱল মহিলাসকলৰ বাবে পুৰুষসকলে স্কিপ কৰিব পাৰে আৰু যদি পুৰুষসকলে চাই আছে তেন্তে একো লাজৰ কথা নহয় প্লিজ পুৰুষসকল আপোনালোকে বেয়াকে কমেন্ট নকৰিব যদি আপোনালোকৰ পত্নী আছে যদি আপোনালোকৰ মাতৃ আছে যদি আপোনালোকৰ ভন্টি আছে তেনেহলে এই ভিডিওটো শেয়াৰ কৰি দিব আজি এই ভিডিওটো মহিলাসকলৰ বাবে এটা উপকাৰী ভিডিও হয় আজিৰ ভিডিওটো একদম মই মাহেকীয়াৰ ওপৰত লৈ আহিছো মহিলাসকল আপোনালোকৰ লগত মই আগতেও মাহেকীয়াৰ ওপৰত ভালেকেটা প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিছো মই কোনো ডক্টৰ নহয় কিন্তু কমসে কম আপোনালোকক অকমান দিহা পৰামৰ্শ মই দিব পাৰো কাৰণ মাৰ্কেটত কিছুমান খুব ভাল ভাল আজিৰ তাৰিখত প্ৰডাক্ট ওলাইছে মহিলাসকল আপোনালোকে এটা কথা কওকচোন আপোনালোকৰ মাহেকীয়া হলে আপোনালোকে নিশ্চয় পেড ইউজ কৰে হয়নে পেড ইউজ কৰিলে আমি আনকমফৰ্টেবল ফিল কৰো ভিজি থকা যেন অনুভৱ হয় হয়নে কৰবাত গৈ থাকিলে লিক হৈছে নেকি অলপ ভয় কৰো এতিয়াৰ পৰা কোনো টেনচন নাই এই মৃদুস্মিতা দত্তৰ মাহেকীয়াৰ ওপৰত এটা খুব ধুনিয়া প্ৰডাক্ট লৈ আহিছো আৰু এটা কথা কও যদি আপোনালোকে সুইমিংত যায় যদি আপোনালোকে ডান্সাৰ হয় বা আপোনালোকে ডান্স কৰি খুব ভাল পায় যদি আপোনালোকে যোগা কৰি আছে তেন্তে তো এটা খুব ধুনিয়া মই প্ৰডাক্ট লৈ আহিছো আজি মই আপোনালোকৰ বাবে এটা প্ৰডাক্টৰ লগত চিনাকি কৰাই দিব বিচাৰিছো প্ৰডাক্টটো হৈছে এইটো হৈছে আপোনালোকে স্কিনত ভালকৈ চাব পাৰে এইটো হৈছে মেনস্ট্ৰুৱেল এভাৰটিনৰ মেনস্ট্ৰুৱেল কাপ আপোনালোকে ভালকৈ স্কিনত চাওক এইটো মই আজি বাবা এখানে হৈছে বাবা দলি এই মাছে লাইক টু কিয় লেনে দলাই দিনো দিয়া হেল্ল মহিলাসকল আপোনালোকক মই আজি এটা খুব ধুনিয়া প্ৰডাক্টৰ লগত চিনাকি কৰাই দিম বুলি ভাবিছো প্ৰডাক্টটো হৈছে এইটো হৈছে আপোনালোকে স্কিনত ভালকৈ চাওক এইটো হৈছে এভাৰটিনৰ মেনস্ট্ৰুৱেল কাপ স্কিনত ভালকৈ দেখা পাইছেনে এইটো হৈছে এটা 100% নেচাৰেল প্ৰডাক্ট হয় এই প্ৰডাক্টটো মই 2 বছৰৰ পৰা ইউজ কৰি বহুত বেছি ভাল ৰিজাল্ট পাইছো আৰু আপোনালোকে সাকে বহুতে নাম শুনিছে মেনস্ট্ৰুৱেল কাপ আৰু হয়তো বহুতে ইউজ কৰি পোৱা নাই আৰু যিসকলে আজিলৈ ইউজ কৰি পোৱা নাই আৰু এই এভাৰটিনৰ মেনস্ট্ৰুৱেল কাপটো দেখি পোৱা নাই তেওঁলোকৰ বাবে আজিৰ ভিডিওটো মই বনাইছো এইটো এটা খুব মানে কি বুলিলো কম খুব ভাল এটা প্ৰডাক্ট হয় মোৰ মাহেকীয়া হলে মই এই প্ৰডাক্টটো ইউজ কৰো আৰু মোৰ মাহেকীয়া হৈছে নে নাই হোৱা একো ফিলে নকৰো এতিয়াৰো একো লাজৰ কথা নহয় মই মাহে মাহে পইচা খৰচ কৰি মই পেট নিকিনো এইটো মই ধুই আকৌ ইউজ কৰো মই ইউজ কৰিব 2 বছৰ হ'ল আৰু আপোনালোকে যদি এইটো ইউজ কৰে 10 বছৰ ইউজ কৰিব পাৰে ও মাই গড এটা মই আপোনালোকক আনবক্সিং কৰি মই দেখুৱাব বিচাৰিছো বুলক এটা আনবক্সিং কৰো হেল্ল এভৰিৱান আৰু এইটো হৈছে এভাৰটিন মেনস্ট্ৰুৱেল কাপ আপোনালোকে স্কিনত ভালকৈ চাওক এই সাইজটো হৈছে মিডিয়াম সাইজ আপোনালোকে তিনটা সাইজত পাব স্মল সাইজ মিডিয়াম সাইজ আৰু লাৰ্জ সাইজ বিবাহিত মহিলাৰ বাবে লাৰ্জ সাইজ লাগিব এইটো এটা মহিলাসকলৰ উপকাৰী ভিডিও হয় এই প্ৰডাক্টটো 100% নেচাৰেল হয় ক্লিন লাগিব আৰু আপোনালোকে ইউজ কৰিলে ভিজি থকা যেন অনুভৱ নকৰিব মেনস্ট্ৰুৱেল কাপ কি হয় আপোনালোকে গুগলত ভালকৈ মাৰি চাব কেনেকৈ লগাব সকলোবোৰ ইয়াতে লিখা আছে প্ৰাইস হৈছে only for 35 ফুলি প্ৰটেক্ট কৰে আপোনালোকৰ
12 ঘণ্টা প্ৰটেক্ট কৰিব আৰু এইটোৱে হৈছে মেইন মেনষ্ট্ৰুৱেল কাপটো এই কাপটো আপোনালোকে এনেকুৱা ধৰণত ধুনীয়াকৈ কেনেকৈ মানে সোমাব লাগে কোনটো পজিশ্যনত সোমাব লাগে চাওক এইটো পজিশ্যনত আপোনালোকে এনেকৈ লয় আপোনালোকে সোমাব পাৰে এইটো পজিশ্যনত ল'ব মেনষ্ট্ৰুৱেল কাপটো আৰু বহুত বেছি ভাল একদম লিক নহয় 10 বছৰ আপোনালোকে ইউজ কৰিব পাৰে আৰু এইটো এটা খুব ধুনীয়া বেগ দি পঠাই আছে এই বেগটোত আপোনালোকে কেৰি কৰি বহুতো জায়গাত লৈ ফুৰিব পাৰে আৰু মেনষ্ট্ৰুৱেল কাপ বহুত বেছি ভাল 18 বছৰৰ পৰা ইউজ কৰিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় সুইমিং যদি কৰি আছে আপোনালোকে যি যোগা কৰি আছে ডান্স কৰি আছে তেনেহলে মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিব এইখন এখন পত্ৰিকা ইয়াতে ধুনীয়াকৈ লিখা আছে হোৱাট ইজ দিস মেনষ্ট্ৰুৱেল কাপ কেনেকৈ সোমাব লাগে কেনেকৈ ধুব লাগে আৰু মেনষ্ট্ৰুৱেল কাপ মহিলাসকলৰ মাহেকীয়াৰ সময়ত কিমান উপকাৰী সকলোবোৰ কথা ইয়াতে লিখা আছে আৰু কিমান সময় আপোনালোকক প্ৰটেক্ট কৰিব আৰু 10 বছৰ ইউজ কৰিব পাৰিব এই কাগজখনত গুটেইখিনি ডিটেইলছত লিখা আছে আৰু মই ইটো ইউজ কৰাৰ ফলত মোৰ যে মাহেকীয়া হৈছে মই একদম ফিলেই নকৰো আৰু আপোনালোকে ভালদৰে পজিশ্যনত লগাব এইটোৱে হৈছে আসল বক্সটো এইটো ভালকৈ চাওক এভাৰটিন মেনষ্ট্ৰুৱেল কাপ ফুলি প্ৰটেক্ট কৰে আৰু যিসকলে ইউজ কৰি পোৱা নাই যিসকলে আজিলৈকে মেনষ্ট্ৰুৱেল কাপ দেখা পোৱা নাই তেওঁলোকে এই ভিডিঅ'টো ভালকৈ চাব আৰু পুৰুষসকলে চাই থাকিলেও লাজৰ কথা নহয় আপোনালোকে শ্বেয়াৰ কৰি দিব দেই আৰু ৱাৰেণ্টি থাকে আৰু কুহুমীয়া পানীত ভালকৈ আপোনালোকে এই বস্তুটো ধুই এবাৰ ব্যৱহাৰ কৰাৰ পিছত কুহুমীয়া পানীত ধুই আকৌ এবাৰ লগাব আৰু মহিলাসকল আপোনালোকক ধুনীয়াকৈ এভাৰটিনৰ মেনষ্ট্ৰুৱেল কাপটো মই ধুনীয়াকৈ মই দেখুৱাই দিছো হয়নে আৰু যিসকলে মেনষ্ট্ৰুৱেল কাপ আজিলৈ দেখি পোৱা নাই লগাই পোৱা নাই আপোনালোকে গুগলত গৈ মাৰি চাব হোৱাট ইজ দিস এভাৰটিন মেনষ্ট্ৰুৱেল কাপ এই কাপটো 18 বছৰৰ পৰা আপোনালোকে ইউজ কৰিব পাৰিব ইয়াৰে তিনিটা সাইজ আহে স্মল সাইজ মিডিয়াম সাইজ আৰু লাৰ্জ সাইজ এইটো ইউজ কৰিলে আপোনালোকৰ ভিজি থকা যেন অনুভৱ নহয় মাহেকীয়াৰ দিনকেইটাত একদম ফুল্লি ড্ৰাইনেছ হয় আৰু একদম ক্লিন লাগিব আৰু 10 ঘণ্টা সময় আপোনালোকক প্ৰটেক্ট দিব আৰু লং লাষ্টিং একদম আপোনালোকক কৈছো আৰু যদি আপোনালোকে কিনিম বুলি ভাবি আছে ডেসক্ৰিপচনত ইয়াৰে লিংক দিয়া আছে এভাৰটিন মেনষ্ট্ৰুৱেল কাপ ফ্লিপকাৰ্ট এমাজন আপোনালোকে কিনিব পাৰে ভিডিঅ'টোৰ কমেন্ট আৰু ডেসক্ৰিপচন বক্সত আপোনালোকে এবাৰ চেক কৰক আৰু তাত গৈ আপোনালোকে এভাৰটিনৰ মেনষ্ট্ৰুৱেল কাপটো কিনক আৰু আপোনালোকৰ মাহেকীয়াৰ দিনকেইটা অধিক ধুনীয়া কৰি তোলক